নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি আছে 1 জুলাই। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আমাৰ হাতত আহি পৰিছে ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ। অসমৰ বানপানীয়ে লৈছে কালৰূপ, 150ৰো অধিক লোকৰ মৃত্যু। ৰাজ্যত প্ৰলয়ংকাৰী বানত এই পৰ্যন্ত মৃত্যু 159 জন লোকৰ। আজি পুনৰ 8 জনৰ করুণ মৃত্যু প্ৰলয়নকাৰী বানত বুৰি মৃত্যু হৈছে 141 জন লোকৰ। ভূমিস্খলনত মৃত্যু হৈছে 18 জনৰ। 28খন জিলাৰ 2389খন গাঁও এতিয়া বানৰ কবলত। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি গুৰুত্বপূৰ্ণ খবৰ। ফলাফল ঘোষণাৰ পৰা নেৰেনেপেৰা ব্যস্ততাত কটোৱা ধৃতিৰাজ বাস্তৱ কলিতাৰ জিৰণিৰ প্ৰয়োজন। এই অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। শাৰীৰিকভাৱে বাগৰি পৰা ধৃতিৰাজ বাস্তৱ কলিতাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালৰ লোকে সকলোৱে দেখুওৱা মৰম আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ জনাইছে। ইফালে ধৃতিৰাজ বাস্তৱ কলিতাৰ জিৰণিৰ প্ৰয়োজন। মেট্ৰিকত প্ৰথম স্থান আৰু হায়াৰ ছেকেণ্ডাৰীত ছায়েন্স ষ্ট্ৰীমৰ পৰা প্ৰথম স্থান লাভ কৰা ধৃতিৰাজ বাস্তৱ কলিতাৰ জিৰণিৰ প্ৰয়োজন। ধৃতিৰাজ বাস্তৱ কলিতাক অভিনন্দন জনাব বিচৰা দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান প্ৰচাৰ মাধ্যমকে ধৰি সকলোকে পুৱা 10 বছৰ পাছত উপস্থিত হ'বলৈ অনুৰোধ জনাইছে। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। বানত নিহতসকলৰ পৰিয়াললৈ 4 লাখকৈ টকা ক্ষতিপূৰণ দিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বান আক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে বান পৰিস্থিতি আৰু বান আক্ৰান্ত লোকসকলৰ ক্ষতিপূৰণক এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্ৰয় শিবিৰত থকা বা এনে আশ্ৰয় শিবিৰ সদৃশ পৰিৱেশত থকা পৰিয়ালক 3800 টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱাৰ বিষয়ে অৱগত কৰাৰ লগতে বানত মৃত্যু হোৱা লোকসকলক 4 লাখকৈ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত এই পৰ্যন্ত 8 জনকৈ লোকৰ মৃত্যু। সন্ধানহীন বহুজন। নিহত পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা। মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত এই পৰ্যন্ত 8 জন লোক নিহত। এতিয়াও 60ৰ পৰা 70 জন লোক সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। মণিপুৰ চৰকাৰে নিহত ব্যক্তিসকলৰ পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। আহতসকলক আগবঢ়াব 50,000 টকাৰ আৰ্থিক সাহায্য। এই ঘটনাৰ পাছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।